নমস্কাৰ stutigoswami নামৰ চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো ভাপত দিয়া মাছৰ কণীৰ এটা ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যেন। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এই ৰেচিপিটোৰ কাৰণে মই লৈছো এখিনি ৰৌ মাছৰ কণী হয়। এটা মাছতে ওলাইছে এখিনি কণী। এতিয়া মই এখিনিত দিছো নিমখ, হালধি, অকমান আদা নহৰু পিচি লোৱা আৰু এটা মিহিকে সৰু সাইজৰ পিয়াজ কাটি লৈছিলো লগতে এটা কেঁচা জলকীয়া সেইখিনি ইয়াতে মিহলাই লম আৰু গোটেইখিনি ভালদৰে হাতেৰে ফেনেকি সানিম। লগতে দিছো অকনমান মিঠাতেল আৰু এতিয়া মই গোটেইখিনি ভালদৰে সানি লম। এইখিনি মই পাতত দিম, আপোনালোকে কলপাততো দিব পাৰে। মই প্ৰথমতে কলপাত ভাবিছিলো, তাৰ পাছত মই কেক দিয়াৰ নিচিনাকৈ এটা কেকৰ বাটি লৈছো, টিফিন বাটি এটা, তাতে এইখিনি পাতত দিম ভাপত দিম। এয়া মই গোটেইখিনি ভালদৰে সানি হৈ গ'ল। কেক ভাপত দিয়াৰ নিচিনাকৈ এটা মই টিফিন বাটি লৈছো, তাতে অকণমান মিঠাতেল ললো আৰু মিঠাতেলটো বাটিটোত ভালকৈ ঘঁহি ল'ম যাতে ইয়াতে কণীখিনি দিলে লাগি নধৰে। কিন্তু পাছত মই ভাবিলো এনেকৈ দিয়াতকৈ অকণমান কলপাত এখনো দি দিওঁ, তেতিয়া একেবাৰে লাগি নধৰে আৰু সেইকাৰণে মই টিফিন বাটিটোৰ ওপৰতে এখন কলপাত দি দিলোঁ আৰু কলপাতখনতো অকণমান মিঠাতেল সানি লৈছোঁ। কলপাত দিলে টিফিন বাটিটো তেল নঘঁহিলেও হয়। মই প্ৰথমতে কলপাত দিম বুলি ভবা নাছিলোঁ কাৰণে টিফিন বাটিটোত অকণ তেল ঘঁহি ল'লোঁ। এতিয়া কলপাতখনতো অকণমান মিঠাতেল লৈ গোটেইখন ভালদৰে সানি ল'লোঁ আৰু যিখিনি মই মাছৰ কণী সানি থৈছিলোঁ সেয়া ইয়াতে দি ল'লোঁ। গোটেইখিনি টিফিন বাটিটোত দি লৈছোঁ। আৰু এই গোটেইখিনি কলপাতত বান্ধিও পাতত দিব পাৰে। এতিয়া টিফিন বাটিটোৰ ঢাকনিখন লগাই দিলোঁ আৰু এইখিনি মই এতিয়া প্ৰেছাৰ কুকাৰত ভাপত দিম। এতিয়া এটা প্ৰেছাৰ কুকাৰ ইণ্ডাকশ্যনৰ ওপৰত বহাই তাতে দিছোঁ অকণমান পানীখিনি কুহুমীয়া হৈছে আৰু তাতে এডাল ষ্টেণ্ড দিলোঁ, তাতে মাছৰ কণী দিয়া বাতিটো বহাই দিলোঁ আৰু ইয়াতে মই দিছোঁ 5টা হুইচেল। এই কুকাৰৰ ঢাকনিখন লগাই দিম আৰু এইখিনি মই 5টা হুইচেল দিবলৈ দিলোঁ। ইফালে আঞ্জাটো ৰান্ধিবলৈ মই লৈছোঁ ইয়াৰ বগা সৰিয়হ এচামুচ, ক'লা সৰিয়হ এচামুচ পষ্টৰ কেইটামান কাজু, সেইখিনি ভালদৰে ধুই এটা মিক্সিৰ বাটিত ল'লোঁ। 2টা শুকান জলকীয়া তাতে দি অকণমান পানী দিয়া মিহি পেষ্ট বনাই ল'লোঁ। 5টা হুইচেল দিয়াৰ পাছত এয়া আমাৰ মাছৰ কণী ৰেডি হৈ গ'ল। দেখিছে ধুনীয়াকৈ সিজিছে। টেষ্ট চেক কৰিব নালাগে আৰু মাজৰটো সিজিছে নে নাই, সিজিছেই। এৰাই আহিছে যিটো কলপাতৰ পৰা। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই লৈছোঁ আৰু এইখিনি মই পনীৰ কটাৰ নিচিনাকৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। যিখিনি মোৰ টুকুৰা টুকুৰখিনি আপোনালোকক দেখুওৱা নহ'লে মই ভিডিঅ'ই নবনালোঁ। এই কলপাতখনৰ পৰা ধুনীয়াকৈ ওলাই আহিলে এতিয়া এইখিনি মই পিচকৈ কাটি ল'ম। কেকৰ নিচিনাই হৈছে দেখিবলৈ আৰু এয়া এটুকুৰা কাটি দেখুৱাইছোঁ চাওক, ভিতৰটো ধুনীয়াকৈ সিজিছে। সেইকাৰণে কৈছিলোঁ চেক কৰিব নালাগে আৰু এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'ম, যিটো মোৰ ভিডিঅ' কৰা নহ'লে। ইফালে এতিয়া কেৰাহীত মই অকণমান মিঠাতেল দি এটা মিডিয়াম সাইজৰ পিঁয়াজ পিহনাত দি পিঁয়াজটো ৰঙচুৱাকৈ ভাজি ল'ম। মাছৰ কণীখিনি এনেও খাব পাৰে আপোনালোকে, মই কিন্তু আঞ্জা বনাম সেইকাৰণে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু এই পিঁয়াজখিনি ৰঙচুৱা হ'বলৈও মোৰ প্ৰায় 15 মিনিটমান সময় লাগিলে, তথাপিও ৰঙচুৱা হোৱাই নাই। অলপ কেঁচা কেঁচা ভাৱটো গ'ল। এতিয়া মই ইয়াতে দিছোঁ এচামুচ আদা নহৰু খুন্দা আৰু আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ভাজি ল'ম। আপোনালোকে যিকোনো প্ৰকাৰে মাছৰ কণী আঞ্জা বনাব পাৰে, বিলাহী দিও পাৰে। মই সৰিয়হ আৰু পস্ত দি বনাইছোঁ, লগতে কাজুও দিছোঁ 2টামান। আৰু এতিয়া যিটো মই পেষ্ট বনাই ৰাখিছিলোঁ বগা সৰিয়হ, ক'লা সৰিয়হ, পস্ত আৰু কাজুৰ, সেই পেষ্টটো ইয়াতে দি দিম আৰু এইখিনি মই পূৰা ভাজিম 15 মিনিটমান সময়, তেল বিৰিঙি নহালৈকে। আৰু এই পেষ্টটো ভাজোঁতে আপোনালোকে গেছৰ ফ্লেমটো কমাই ৰাখিব, নহ'লে সোনকালে কেৰাহীটো তলিত লাগি ধৰে। এইখিনি ভাজি থাকোঁতে ইয়াতে দিছোঁ মই এতিয়া অকণমান হালধি, যিহেতু হালধি দিয়া নাই, আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ মিট মছলা আৰু গোটেইখিনি মছলা একেবাৰে দিবলৈ গ'লে কেৰাহীটোৰ তলিত পেষ্টটো লাগি যাব। সেইকাৰণে মই এই 2টা মছলা দিয়ে গোটেইখিনি লৰাই লৈছোঁ। আচলতে মোৰ মছলাতে মই হাফৰকেইটা ফেলিব পৰা নাছিলোঁ। এতিয়া আকৌ দিলোঁ আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ ৰেড চিলি পাউডাৰ আৰু গোটেইখিনি ভালদৰে মিহলাই মই এই পেষ্টটোৰ পৰা তেল বিৰিঙি নহালৈকে ভাজি ল'ম। আপোনালোকে মছলা নিদিওঁ বুলি ভাবিলে স্কিপো কৰিব পাৰে।
আৰু গোটেইখিনি মই লৰাই ভাজি আছোঁ। অকণমান মাজে মাজে পানীও দিছোঁ। যিহেতু কেৰাহীটো জ্বলিত অকণ লাগি ধৰিছে সেইকাৰণে মই অকণমান পানী দি লৈছোঁ আৰু তেল বিৰিঙি অহালৈকে মই পূৰা এইখিনি ভাজি ল'ম। বেচটো মই 15 মিনিটমান সময় ভাজিলোঁ। আৰু এতিয়ালৈকে মই নিমখ দিয়া নাছিলোঁ, সেইকাৰণে দিছোঁ সোৱাদমতে নিমখ। আৰু গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান চেনিও দিব পাৰে, মই নাই দিয়া। ইয়াৰ পেষ্টটোৰ পৰা তেল বিৰিঙি আহিছে আৰু ভাজি হৈ গৈছে 15 মিনিটমান। এতিয়া মই এইখিনি দিছোঁ উতলা গৰম পানী। অকণমান পানীৰ পৰিমাণটো সৰহকৈ দিছোঁ, যিহেতু কণীৰ পিচখিনি দিয়াৰ পাছত এইখিনি অকণ সময় উতলিব লাগিব। গোটেইখিনি ভালদৰে লৰাই আঞ্জাটো অকণমান উতলিবলৈ দিছোঁ। আৰু উতলিবলৈ আৰম্ভ কৰোঁতে যিখিনি কণীৰ পিচ কাটি ৰাখিছিলোঁ সেয়া দি দিলোঁ। একদম পনীৰ নিচিনাকৈ কাটি লৈছোঁ। আপোনালোকক দেখুৱাবলৈ নহ'লে দেখিছে এতিয়া দিওঁতে ইয়াতে। আৰু মাছৰ কণী পিচখিনি দিয়াৰ পাছত এইখিনি মই প্ৰায় 15 মিনিটমান সময় উতলিবলৈ দিম। মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। এয়া মাছৰ কণীখিনি দিয়াৰ পাছত গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু এইখিনি মই প্ৰায় 15 মিনিটমান সময় হাই ফ্লেমত উতলিবলৈ দিলোঁ। আৰু মাজতে নিমখটো চেক কৰি অকণ কম পোৱাত অকণ নিমখো দি দিলোঁ। এয়া আমাৰ মাছৰ কণী জোল উতলি আছে। এনেকৈ বাৰু আগতে মাছৰ কণী খাইছেনে ভাপত দি আকৌ আঞ্জা বনাই? যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাব পাৰে, খাই নিশ্চয় ভাল পাব। এই মাছৰ কণী বেছিকৈ খালেও বেয়া পেটৰ কাৰণে, 2-3 পিচ খালে একো নহয় আৰু। এয়া আমাৰ মাছৰ কণী জোল প্ৰায় ৰেডি হৈছে। এতিয়া মই ইয়াতে এটা ইলাচি খুন্দি দি দিলোঁ। আৰু ধনিয়া পাতো দিব পাৰে, মই ইলাচি দিলোঁ কাৰণে ধনিয়া পাত নাই দিয়া আৰু ইলাচি দিয়াৰ পাছত গোটেইখিনি এবাৰ ভালদৰে মিহলাই লৈছোঁ। আৰু শুকাবলৈ নিদিওঁ, মই ইমানটো গ্ৰেভি কৰি ৰাখিম, ঠাণ্ডা হ'লে আৰু ডাঠ হৈ যাব। এয়া আমাৰ মাছৰ কণী ৰেডি হৈ গ'ল আৰু মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিম। আৰু ইয়াৰে অলপ মাছৰ কণী গ্ৰেভি মই এটা বাতিত পৰিৱেশনৰ কাৰণে উলিয়াই লৈছোঁ। মাছৰ কণী ভাপত দিয়াৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু আগতে যদি আপোনালোকে নাই খোৱা এবাৰ ট্ৰাই কৰি চাব পাৰে।